আমাৰ এজ মানে জিলা প্ৰতিষেধক বিষয়া হিচাপে মই হোজাই জিলাৰ বিশেষকৈ লংকা অঞ্চলৰ গোটেই সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে আৰু ইতিমধ্যে মোৰ লগত যোগাযোগো কৰিছিলে আৰু আজি তাৰ শুভাৰম্ভণি ঘটোৱাটো সঁচাকৈ প্ৰশংসনীয়। স্যাৰ কিমানমান ভেকচিন আজি ইয়াত দিয়া হ'ব বা অনাগত দিনত কি কি ইয়াত আমাৰ এতিয়া 45+ কোভিচিল্ড ভেকচিন আমি আজি আৰম্ভ কৰিছোঁ। আমাৰ 100 টাৰ্গেট আছিলে, ইতিমধ্যে তাৰ প্ৰায় 70% মানুহ আমি পাইছোঁ আৰু যিহেতু আমি নতুনকৈ আজি ইয়াত কৰিছোঁ, গোটেই ইয়াত যিখিনি ওচৰৰ গাঁৱৰ মানুহ আছে সকলোৱে গোটেই কথাখিনি জনা হোৱা নাই। তেখেতসকলক আমি মোবিলাইজ কৰি আনিব লাগিব। আমাৰ আশা কৰ্মী আছে, আমাৰ কৰ্মীসকলৰ বাহিৰেও আমাৰ যিহেতু গাঁওবুঢ়াসকল আছে বা গাঁৱৰ মুৰব্বীসকলক বুজাই মেলি যিখিনি মানুহ আহিবলৈ ইচ্ছা কৰা নাই তেওঁলোকক আনি সকলোকে ভেকচিনটো দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। আজি আমি এটা নতুন কোভিড চেণ্টাৰ ইয়াত মুকলি কৰিলোঁ এইটো, আৰু এই কোভিড চেণ্টাৰটো আমি বিশেষকৈ এতিয়া খুলিছোঁ 45+ যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণে কোভিচিল্ড ভেকচিন আজি ইয়াত প্ৰদান কৰা হৈ আছে। আজি কিছুদিনৰ আগতে লংকা সাংবাদিক সংস্থাৰ পৰা কিছু বিষয়ৰ মোৰ তালৈ গৈছিলে, গৈ তেনেকৈ দেখিলে যে অত্যন্ত এটা বেকৱাৰ্ড জেগা, ইয়াৰ মানে কি এটা যদি আমি কোভিড চেণ্টাৰ খোলোঁ ইয়াত যিখিনি মানুহ আছে তেওঁলোকৰ যথেষ্ট এটা সুবিধা এটা হয়। আৰু সেই মৰ্মে আমি আগতে এয়া সাংবাদিক সংস্থাৰ বিষয়বোৰৰ সৈতে আমি জেগাটো চালোঁহি, চাই দেখিলোঁ হয় জেগাটো অলপ ভিতৰৰ জেগা হয় আৰু ইয়াত যথেষ্ট কিছু মানুহ ভেকচিন ল'বলৈ বাকী আছে। গতিকে তেওঁলোকৰ এনেকুৱা এটা ভাল উপদেশ তাক মই মানে কি যথেষ্ট মানে কি ৱেলকাম কৰি লংকা সাংবাদিক সন্থাৰ উদ্যোগত আমাৰ গোসাইগাঁও শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰত্যন্ত অঞ্চলটোত আমাৰ যিটো আজি ভেকচিনেশ্যন কেম্প আৰম্ভ কৰিছে, তাৰ কাৰণে মই পোনপ্ৰথমে আমাৰ লংকা CHCৰ আমাৰ ইনচাৰ্জ সিং ছাৰক মই অভিনন্দন জনাইছোঁ। লগতে এই অঞ্চলটোত এই কেম্পটো ব্যৱস্থা কৰাৰ কাৰণে যাৰ উদ্যোগত হৈছে লংকা সাংবাদিক সন্থাৰ সভাপতি শ্ৰীযুত মুকুল গোস্বামী, সম্পাদক মানৱ তামুলী ফুকনকে ধৰি অন্যান্য বিষয়ববীয়াসকলক মই মানে অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ।